নমস্কাৰ বন্ধুসকল, আজিৰ এক্সপ্লেনেশ্যনটো চোৱাৰ পূৰ্বে আপোনালোকে মই আপলোড কৰা আগৰ ভিডিঅ'টো এবাৰ চাই ল'ব, যাৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ। কাৰণ জান দাৰা মুভিখনৰ ছেকেণ্ড পাৰ্টটো আজি মই এক্সপ্লেইন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম পাৰ্টটো নোচোৱাকৈ আজিৰ এই পাৰ্টটো বুজি পাবলৈ আপোনালোকক অকণমান অসুবিধা হ'ব। তেতিয়াহ'লে আহক আমি কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। কাহিনীটোৰ আৰম্ভণিতে পুনৰ জেনক দেখুওৱা হয়। প্ৰথম পাৰ্টত জেনে যি ঠাইত বহি আছিল বৰ্তমানো তাতে বহি থাকে। তাক চকীখনত টোপনিয়াই থকা দেখা যায়। তাৰ ওচৰলৈ কেন আহে। জেনক জগাই সি তাৰ কাষতে বহি যায়। জেনে অতীতৰ কথা ক'বলৈ আৰম্ভ কৰি দিয়ে। এতিয়া কাহিনীটোত ফ্লেশ্ববেক দেখুওৱা হয়। জেন আৰু কেন লুৱাঙৰ ভয়ত পলাই পিজিত পাইছিল, য'ত জেনৰ ৰাজু আইতাক আছিল। সিহঁত তাত গৈ পোৱাৰ আগতেই ৱাডে আইতাকক সকলো ঘটনাৰ কথা জনাই দিছিল। আইতাকে জেনক ক্ষমা খোজে, কাৰণ লুৱাঙৰ দৰে এজন লোকক জেনৰ পিতৃ হিচাপে তাই গতাই দিছিল। লুৱাঙৰ বাবে গোটেই পিজিত ৱেনিছ পৰিয়ালটো ধ্বংসৰ দিশত গতি কৰিবলৈ আৰম্ভ কৰি দিছিল। আইতাকে কয় যে লুৱাঙে দাৰাক বিয়া কৰাৰ প্ৰথম দিনাই নিজৰ আচল ৰূপ দেখুৱাই দিছিল। সি দাৰাৰ লগত হোৱা ঘটনাটোক লৈ মোক ব্লেকমেইল কৰিছিল। সি মোৰ লগত কেইবাটাও চৰ্ত কৰিছিল সেই ঘটনাটো ৰাজহুৱা নকৰিবলৈ। সি মোৰ পৰা সম্পত্তিৰ ভাগ বিচাৰিছিল আৰু ঘৰৰ সকলো অধিকাৰ। জেনে আইতাকক তাৰ আচল পিতৃৰ বিষয়ে সোধে, কিন্তু আইতাকে একো উত্তৰ নিদিয়ে। এতিয়া দেখা যায় জেনে হিয়াচিনলৈ এখন চিঠি লিখি থাকে আৰু পিজিতলৈ অহা কাৰণ তাইক জনাই থাকে। দিন বাগৰিল। আইতাকৰ সৈতে থাকিবলৈ পাই জেনৰ বৰ ভাল লাগিছিল। কেনৰো ভাল লাগিছিল, যদিও সি বিচৰা মতে ফূৰ্তি কৰাৰ সুবিধা পোৱা নাছিল, কাৰণ তাত তাৰ সমনীয়া ছোৱালী কোনো নাছিল। সি এদিন এখন প্ৰষ্টিটিউট চেণ্টাৰত যায়, য'ত সি এজনী যুৱতীক লগ পায়। কথাই কথাই সি যে পিজিত ৱেনিছ পৰিয়ালৰ এটা অংশ হয় যুৱতীজনীক জনাই দিয়ে। তেতিয়া ছোৱালীজনীও তাক কয় যে এসময়ত ময়ো এই পৰিয়ালৰ বাবে কাম কৰিছিলোঁ, কিন্তু এটা দিনৰ এটা ঘটনাই সকলো খেলি মেলি কৰি দিছিল। আচৰিত হৈ কেনে ঘটনাটোৰ বিষয়ে সোধে। তাই ক'বলৈ আৰম্ভ কৰি দিয়ে সেই দিনটোৰ কথা, যিদিনা দাৰা আৰু তাৰ আইতাক অৰণ্যৰ মাজেৰে ফুৰিবলৈ গৈ থাকোঁতে দাৰাক অপহৰণ কৰি নিছিল। তাই কয় যে সেই অভিশপ্ত দিনটোত ময়ো দাৰাৰ লগতে আছিলোঁ। দাৰাৰ লগতে মোকো অপহৰণ কৰি নিছিল জমৰ দলটোৱে। মোক জমৰ লগৰীজনে কেইবাবাৰো ধৰ্ষণ কৰিছিল। এদিন সুবিধা পাই মই তাৰ পৰা পলাবলৈ সক্ষম হৈছিলোঁ আৰু চিধাই মই পুলিচক সেই ঠাইডোখৰৰ কথা জনাই দিছিলোঁ। তাই কয় যে দাৰাক জমে ধৰ্ষণ কৰা নাছিল, যি হৈছিল সিহঁতৰ বুজাবুজিত হৈছিল। আচলতে জেনহঁতৰ সকলো সম্পত্তি এসময়ত জমৰ পূৰ্বজৰ আছিল। চলনাৰে এই সকলোবোৰ হাত কৰিছিল জেনহঁতৰ বয়োজ্যেষ্ঠসকল তথা জেনৰ আইতাকে। এই কথা জানি দাৰাই নিজ পৰিয়ালে কৰা এই অপৰাধৰ বাবে ক্ষমা খোজে আৰু আহিব লগা দিনত তাই এই সকলোবোৰ ঠিক কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। দাৰায়ো জমক আদৰি লয়। তাৰপিছত দুয়ো ইণ্টিমেট হৈ যায়। ছোৱালীজনীয়ে কোৱা এই গোটেই কথাবোৰ কেনে জেনক জনাই দিয়ে। জেনৰ ভাল লাগিল যে অন্ততঃ তাৰ মাকৰ ধৰ্ষণ হোৱা নাছিল আৰু তাইৰ ইচ্ছামতে সি জন্ম হৈছিল। সি কেনৰ সৈতে লগ লাগি জমক বিচাৰিব ধৰিলে। বহুত বিচৰাৰ পিছতো কোনো ধৰণৰ খবৰ নোলাল জমৰ। কিন্তু সৌভাগ্যক্ৰমত সিহঁতে সেই পুলিচ বিষয়াজনক লগ পাই যায়, যিজনে দাৰাৰ অপহৰণৰ ঘটনাটোৰ তদন্ত কৰিছিল। জেনে তাক সকলো সোধে যে আচলতে সেই দিনটোত তাত কি ঘটিছিল। প্ৰথম অৱস্থাত সি একো ক'ব নোখোজে আৰু জেনহঁতক তাৰ পৰা যাবলৈ কয়, কিন্তু জেনে বহুত ৰিকুৱেষ্ট কৰে সেই পুলিচজনক। আচলতে পুলিচজনে সেই সত্যটো লুকুৱাই থ'ব বিচাৰিছিল, যিটো জেনৰ বাবে মানি লোৱাটো অসম্ভৱ। সি ক'বলৈ আৰম্ভ কৰি দিয়ে, যেতিয়া দাৰাৰ বন্ধ কৰা ছোৱালীজনী অপহৰণ ঠাইৰ পৰা পলাই গৈ আমাক দাৰাৰ থকা ঠাইখনৰ বিষয়ে জনাই, আমি তৎক্ষণাত সেই ঠাইলৈ গতি কৰিছিলোঁ। আমাৰ লগত তোমাৰ আইতাও আছিল। তাত গৈ আমি জমৰ বন্ধু দুজনক আটক কৰিছিলোঁ, কিন্তু আমি জমক বিচাৰি পোৱা নাছিলোঁ। জমৰ বিষয়ে আমি সিহঁতক সোধোঁ। তেতিয়া সিহঁতে কয় যে দাৰাৰ সৌন্দৰ্যৰ আগত সিহঁত দুৰ্বল হৈ পৰিছিল। তাইক পাবলৈ সিহঁতে ইচ্ছা কৰিলে। জম জীয়াই থকা অৱস্থাত সেয়া সম্ভৱ নাছিল। যেতিয়া দাৰাৰ লগত জম ফিজিকেল হৈ বাহিৰলৈ ওলাই আহিছিল, তেতিয়া তাৰ লগৰ দুজনে তাক পিছফালৰ পৰা গুলি কৰি মাৰি দিছিল আৰু তাৰ পিছত সিহঁতে দাৰাক ধৰ্ষণ কৰিছিল। আমি তোমাৰ মাক উদ্ধাৰ কৰিলোঁ। এইবোৰ কথা শুনাৰ পিছত তোমাৰ আইতাই সিহঁতক গুলিয়াই মাৰি দিয়ে। প্ৰকৃত ঘটনাটো শুনি জেনৰ মগজে সন্তুলন হেৰুৱাই দিয়ে। প্ৰকৃততে সি কাৰ সন্তান সি বুজি নোপোৱা হ'ল। সি পুলিচজনৰ কঁকালৰ পৰা পিষ্টলটো কাঢ়ি লৈ নিজৰ মূৰত টোৱাই দিয়ে। সি ক'বলৈ ধৰে, মই সঁচাকৈ এটা কলংক হয়। মোৰ জন্মৰ কোনো অৰ্থ নাই। মই এটা পাপ হয়, যিটো শেষ হৈ যোৱাটো অতি জৰুৰী বুলি কৈ নিজকে গুলি কৰিব লয়। কিন্তু কেন আৰু পুলিচজনে কোনো ৰকম তাক সেই কাম কৰাৰ পৰা বাধা দিবলৈ সক্ষম হয়। দিন বাগৰিল। এই কথাবোৰ জেনে পাহৰি পেলাব নোৱাৰা হ'ল। তাক এদিন আইতাকে এখন বিশাল লেণ্ড এৰিয়া দেখাই কয় যে আমি এইবোৰ আমাৰ পৰিয়ালৰ আহিবলগীয়া প্ৰজন্মৰ বাবেই অৰ্জন কৰিছোঁ। তুমি একমাত্ৰ সেইজন যিয়ে আমাৰ পৰিয়ালটোক আগুৱাই নিব পাৰিবা, আৰু পৰিয়ালৰ সকলো সম্পত্তিৰ অধিকাৰীও তুমিয়ে হয়। গতিকে পুৰণি সকলো পাহৰি জীৱনত আগবাঢ়ি যাব চেষ্টা কৰা। সময় বাগৰি গ'ল। যেনে পুৰণি কথাবোৰ পাহৰি এতিয়া এটা নতুন জীৱন আৰম্ভ কৰি দিয়ে। পৰিয়ালৰ ব্যৱসায়ত সি জড়িত হৈ পৰিল। লগত কেনেও ব্যৱসায়ত তাক সহায় কৰিব ধৰিলে। এইবোৰৰ মাজতে কেনৰ এজনী ছোৱালীৰ সৈতে প্ৰেম হৈ যায় আৰু অতি কম সময়ৰ ভিতৰত সিহঁতে বিবাহ পাশতো আবদ্ধ হয়। সিহঁতৰ এটা ল'ৰা সন্তান জন্ম হয়। জেনৰ আইতাকৰ যথেষ্ট বয়স হৈ গৈছিল। বিচনাৰ পৰা উঠিব নোৱাৰা অৱস্থা হৈছিল আইতাকৰ। সেই সময়তে তালৈ ৱেড আৰু কেনৰ মাক আহে। সিহঁতে আইতাকক লগ কৰে। আইতাকে কয়, তোমালোকক দেখি মই বুজি উঠিছোঁ যে তাত নিশ্চয় কিবা খেলি মেলিৰ সৃষ্টি হৈছে। ৱেডে ক'ব ধৰে, কায়ো বৰ্তমান গৰ্ভৱতী। আইতাকে সোধে কেনেকৈ আৰু কোন সেই সন্তানৰ পিতৃ। ৱেডে ক'ব ধৰে, যেতিয়া কেন আৰু জেন ঘৰৰ পৰা ওলাই আহিছিল, তাৰপিছত কায়ো দেউতাকৰ দৰে অনৈতিক কৰ্মত লিপ্ত হ'বলৈ আৰম্ভ কৰি দিলে। ঘৰৰ বন্ধ কৰা ল'ৰাৰ লগত তাই সঘনে সম্পৰ্ক গঢ়িবলৈ ধৰিলে। এদিন লুৱাং আৰু বুনলুৱাং এটা বিজনেছ ট্ৰিপত যায়
আৰু সেই সময়তে তালৈ বুন লুৱাঙৰ ল'ৰা জন আহি পায়। এটা দিনৰ কথা, জনে গা ধুই বাথৰুমৰ পৰা ওলাই আহে আৰু তাই তাৰ কাষলৈ গৈ তাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। জনেও তাইক মনে মনে ভাল পাই থকাৰ কথা জনাই দিয়ে। তাৰপিছত দুয়ো ইণ্টিমেট হয়। তাৰপিছত সিহঁতে প্ৰায় সেই ক্ৰমত লিপ্ত হ'বলৈ ধৰিলে। মই যদিও তাইক বাধা দিবলৈ চেষ্টা কৰিলোঁ, তাই মোৰ কথা কোনো কাণসাৰ নিদিলে আৰু সিহঁতৰ মন মৰ্জি চলাই নিলে। লুৱাং আৰু বুন লুৱাং বিজনেছ ট্ৰিপৰ পৰা ঘূৰি আহিল। কাইৱে লুৱাঙক কয় যে জন আৰু মই ইজনে সিজনক বহুত ভাল পাওঁ আৰু আমি বিয়া পাতিব বিচাৰোঁ। এই কথাত লুৱাঙে আনন্দ লাভ কৰাৰ বিপৰীতে বুন লুৱাঙে দুখ কৰাৰ লগতে এই বিবাহ কেতিয়াও সম্ভৱ নহয় বুলি কয়। বুন লুৱাঙৰ এই ব্যৱহাৰে লুৱাঙক আচৰিত কৰি তোলে আৰু ইয়াৰ কাৰণ সোধে। তাই কয় যে জন তোমাৰে সন্তান হয়, তোমাৰ মোৰ সম্পৰ্কৰ বাবেই জনৰ জন্ম হৈছিল। সেই হিচাপত কায়ু আৰু জনৰ তেজৰ সম্পৰ্ক আছে আৰু সিহঁত ককাইক ভনীয়েক। এই কথা শুনি লুৱাঙৰ হাৰ্ট এটেক হৈ যায় আৰু মাটিত ঢলি পৰে লুৱাং। কায়ু আৰু জনে বুজি উঠে যে সিহঁতৰ কিমান ডাঙৰ ভুল হৈ গ'ল। লাজত জনে মূৰ দাঙিব নোৱাৰা হ'ল আৰু সি ঘৰ এৰি গুচি যায়। কায়ুৱে তাক ৰখাব চাই যদিও সি উভতি নাচায় ঘৰটোলৈ। ৱেডৰ এইবোৰ কথা শুনি আইতাকে বহুত আনন্দ লাভ কৰে আৰু তাই কয় লুৱাঙে তাৰ কৰ্মৰ ফল পাইছে। সি ইয়াতকৈ অধিক কষ্ট ভুগিব লাগিব। মোৰ পৰিয়ালৰ লগত কৰা অন্যায়ৰ প্ৰতিশোধ এতিয়াও শেষ হোৱা নাই। তাই জেনক কয় যে তুমি মোৰ বাবে এই প্ৰতিশোধ ল'ব লাগিব। তুমি তাত গৈ তোমাৰ লগত হোৱা অত্যাচাৰ অন্যায়ৰ প্ৰতিশোধ লুৱাঙৰ বিৰুদ্ধে ল'বা আৰু এই কাম কৰিম বুলি তুমি মোক কথা দিয়া। সি আইতাকক কথা দিয়ে যে যিদৰে তাৰ জীৱন নৰক বনাই দিয়াৰ চেষ্টা কৰিছিল জুৱাঙে, সিও লুৱাঙক শেষ কৰি দিব। এই কথা বাৰ্তাবোৰ শেষ হোৱাৰ পিছতে আইতাকে শেষ নিশ্বাস ত্যাগ কৰে। আইতাকৰ সকলো নীতি নিয়ম শেষ হোৱাৰ কেইবা মাহৰ পিছত জেন ওলাই যায় বেংককলৈ। ই সম্পূৰ্ণ সলনি হৈ পৰিল। এই কথা মই কিয় কৈছোঁ কাহিনীটোৰ আগলৈ আপোনালোকে জানিব পাৰিব। তাৰ লগত ৱেড, কেন আৰু কেনৰ মাকো যায়। সি গৈয়ে লুৱাঙৰ পৰা সম্পত্তিৰ সকলো অধিকাৰকাৰী লয়। আচলতে সি কায়ুৰ হ'বলগীয়া সন্তানৰ পিতৃ হোৱাৰ কথা দিয়ে সকলোকে। কায়ুক সি বিয়া কৰাই লয়। লুৱাং বুঢ়া হোৱাৰ লগতে বিভিন্ন বেমাৰৰ বাবে সি বহুত দুৰ্বল হৈ গৈছিল, যাৰ বাবে সি পত্নী বুন লুৱাঙক দিব লগা সুখ দিব পৰা নাছিল। এদিন ৰাতি লুৱাঙৰ ৰুমৰ পৰা যেতিয়া বুন লুৱাং নিজৰ ৰুমলৈ আহে, তেতিয়া তাই জেনক তাইৰ ৰুমত পায়। সি তাইক বডি মাছাজ দিব কয়। সি তাইক তেনেকুৱাই ব্যৱহাৰ কৰে যি ব্যৱহাৰ এই চিনেমাখনৰ প্ৰথম পাৰ্টত তাই জেনক কৰা দেখিছিলোঁ। তাই যেতিয়া মাছাজ দিব ধৰে তেতিয়া জানে তাইক এটা চুমা খায় আৰু তাইৰ লগত ইণ্টিমেট হৈ যায়। ইণ্টিমেট হোৱাৰ পিছত তাই জেনক প্ৰমিছ কৰিব কয় যে যাতে সি লুৱাঙক ঘৰৰ পৰা কেতিয়াও উলিয়াই নিদিয়ে। সি প্ৰমিছ কৰি দিয়ে। তাৰপিছত সিহঁতে সঘনে সম্পৰ্ক স্থাপন কৰিব ধৰিলে আৰু এই বিষয়ে কেনে বুজি উঠিছিল। কায়ুৱে এটা ল'ৰা সন্তান জন্ম দিয়ে, যি কথাত গোটেই পৰিয়ালটোৰ ইমান অশান্তিৰ মাজতো অকণমান আনন্দ ঘূৰি আহে। লুৱাঙে যেতিয়া নাতিকক চাবলৈ যাবলৈ জেনে তাক বাধা দিয়ে আৰু তাৰ সন্তানৰ মুখ চোৱাৰ পৰা বঞ্চিত কৰে লুৱাঙক। এই কথাত লুৱাঙে উপলব্ধি কৰে যে জেন সৰু হৈ থকাৰ অৱস্থাত সি কৰা ব্যৱহাৰৰ কথা। সন্তানৰ প্ৰতি জেনৰ বহুত মৰম আৰু সি তাক এৰি থাকিব নোৱাৰা হ'ল। কিন্তু এই সুখ বেছি দিনলৈ নাথাকিল। জন্মৰ দুটামান বছৰৰ ভিতৰতে গম পোৱা গ'ল যে শিশুটোৰ মগজু সঠিকভাৱে বিকাশ হোৱা নাই আৰু সি বিশেষভাৱে সক্ষম। আৰু কেইটামান বছৰৰ পিছতেই শিশুটোৰ মৃত্যু হৈ যায়। শিশুটোৰ এই ঘটনাত কায়ু যথেষ্ট ভাঙি পৰে। যেনে কায়ু কেৱল সম্পত্তিৰ অধিকাৰ ঘূৰাই পাবলৈহে বিয়া কৰাইছিল। সি বুন লুৱাঙকে আচলতে ভাল পাইছিল আৰু তাইৰ পৰা সি এটা সন্তান বিচাৰিছিল, যি সন্তানৰ পিতৃ সি হ'ব। কিন্তু বুন লুৱাঙে সন্তান জন্ম দিব পৰা ক্ষমতা তেতিয়ালৈকে হেৰুৱাই দিছিল। এদিন সিহঁতে ইণ্টিমেট হৈ আছিল। সেই সময়তে সিহঁতক লুৱাং আৰু ৱাডে দেখি যায়, যাৰ ফলত লুৱাঙৰ পুনৰ হাৰ্ট এটেক হয়। লুৱাঙে জেন আৰু বুন লুৱাঙৰ এই সম্পৰ্কৰ কথা ইয়াৰ আগতে জনা নাছিল, যাৰ বাবে সি এই ছবি সহ্য কৰিব নোৱাৰিলে। হাৰ্ট এটেকৰ পিছত লুৱাঙৰ শৰীৰ বিকল হৈ যায়। সি চলিব ফুৰিব নোৱাৰা হ'ল। জেন আৰু বুন লুৱাঙৰ এই সম্পৰ্কই ৱেডৰ মনতো বহুত প্ৰভাৱ পেলায় আৰু তাইও সেই ঘৰ এৰি গুচি যোৱাৰ সিদ্ধান্ত লয়, কাৰণ তাইৰ জেন বহুত সলনি হৈ গৈছিল। বুন লুৱাঙে লুৱাঙৰ এই অৱস্থাৰ বাবে জেনকে জগৰীয়া সজালে। এদিন সি যেতিয়া তাইক পাবলৈ চেষ্টা কৰে তেতিয়া তাই আঁতৰি দিয়ে আৰু তাইৰ লগত একো নকৰিবলৈ কয়। সি বুজি উঠে যে তাই কেৱল লুৱাঙক ঘৰৰ পৰা নুলিয়াবলৈহে তাক সুখ দিয়াৰ চেষ্টা কৰিছিল আৰু কোনোদিন তাক ভাল পোৱা নাছিল। এই কথাত সি মনত বহুত দুখ পায়। তাই খঙত সি কায়ুৰ কাষলৈ যায় আৰু তাইৰ লগত জোৰ জবস্তি ইণ্টিমেট হয়। তাৰ এটাই উদ্দেশ্য আছিল যে কায়ুৰ গৰ্ভত তাৰ সন্তান জন্ম হয়। ইণ্টিমেট হোৱাৰ পিছত সি লুৱাঙৰ কাষলৈ যায় আৰু লুৱাঙে সৰুতে তাৰ ওপৰত কৰা অত্যাচাৰৰ কথা মনত পেলাই লুৱাঙক প্ৰহাৰ কৰি সি তাৰ পৰা গুচি যায়। পিছদিনা ডক্টৰে লুৱাঙক চিকিৎসা কৰি থাকোঁতে কেনো লগত থাকে। সি বুজি উঠে যে লুৱাঙৰ এই অৱস্থা জেনেই কৰিছে। সি তাক বুজাবলৈ যায়, যি সময়ত জেনে মদ্যপান কৰি আছিল। সি জেনক বুজাব চেষ্টা কৰে আৰু পূৰ্বৰ জেনৰ দৰে হ'বলৈ অনুৰোধ কৰে। জেনে কৰি থকা ভুলবোৰ কেনে দেখাব চেষ্টা কৰে, কিন্তু জেনে কেনক বহুত বেয়া ব্যৱহাৰ কৰে আৰু তাক তাৰ কাষৰ পৰা আঁতৰি যাবলৈ কয়। মনত দুখ পাই কেন তাৰ পৰা আঁতৰি গুচি যায়। খঙত বন্ধু কেনক কৰা ব্যৱহাৰে তাৰ মনত বৰ বেয়াকৈ আঘাত দিয়ে। সি কেনৰ সৈতে পাৰ কৰা ল'ৰালিৰ দিনবোৰৰ কথা ভাবিব ধৰে আৰু বহুত আৱেগিক হৈ পৰে। কেনক যে সেই ধৰণৰ ব্যৱহাৰ কৰিব নালাগিছিল সেই কথা সি উপলব্ধি কৰে। কেইদিনমানৰ পিছত সি কেনৰ অফিচলৈ যায় আৰু তাক সোধে যে তুমি কিয় ঘৰলৈ যোৱা নাই? মই তোমাৰ বাবে সদায় বাট চাই ৰৈ আছোঁ। হয়তো তুমি ভালকৈ খোৱা বোৱা কৰি থকা নাই। চোৱা, মই তোমালৈ আহাৰ লৈ আহিছোঁ আৰু ইয়াত থৈ গৈছোঁ। কামৰ আজৰি হ'লে খাই ল'বা। আজি মই তোমালৈ বাট নাচাওঁ, কিন্তু তুমি আজি ঘৰ যাবা। এইবোৰ কৈ সি অফিচৰ পৰা ওলাই ঘৰৰ দিশে খোজকাঢ়ি গৈ থাকে। কিন্তু সেই সময়তে চহৰখনত জাপান সৈনিকে এয়াৰ এটেক কৰি দিয়ে। কেন দৌৰি দৌৰি ওলাই আহে জেনক বচাবলৈ, কিন্তু মানুহৰ ভিৰত সি জেনৰ কাষ চাপিব নোৱাৰে। আতংকৰ মাজতে এজন যুৱকে জেনক সাৱটি ৰাস্তাৰ কাষলৈ জঁপিয়াই দিয়ে আৰু জেনৰ প্ৰাণ ৰক্ষা কৰে। কেন জেনৰ কাষলৈ আহে।
সিহঁতে দেখে যে জেনৰ প্ৰাণ ৰক্ষা কৰাজন আন কোনো নহয় বুন লুৱাঙৰ অৰ্থাৎ লুৱাঙৰ পুত্ৰ জনে হয়। সি শেষ উশাহ লৈ থাকে আৰু মৃত্যুৰ আগে জেনক তাৰ মাকক চোৱা চিতা কৰিবলৈ কৈ সি প্ৰাণ ত্যাগ কৰে। ঘৰলৈ জেন যায়। বুন লুৱাঙৰ পৰা সি জনৰ ঘটনাটো লুকাব চেষ্টা কৰে, কিন্তু বুন লুৱাঙে অনুভৱ কৰিছিল যে কিবা এটা নহ'বলগীয়া ঘটনা হৈ গৈছে। সেই সময়তে বহুত দিনৰ পৰা সহ্যাগত হৈ থকা লুৱাঙে শেষ নিশ্বাস ত্যাগ কৰে। দেউতাকৰ মৃত্যুৰ পিছত কায়ু পাগলীৰ দৰে হৈ গ'ল। তাই দেউতাকৰ দৰে পোছাক পৰিধান কৰি দেউতাকৰ দৰে ব্যৱহাৰ কৰিব ধৰিলে। লুৱাঙৰ মৃত্যুৰ পিছত বুন লুৱাঙেও সেই ঘৰ এৰি গুচি যায়। দিন বাগৰিল। কায়ু গৰ্ভৱতী হ'ল, কিন্তু কায়ু আগতকৈ আৰু অধিক পাগলী হৈ গ'ল। এদিন জেনৰ খঙত তাই জেন আৰু কায়ুৰ চকুৰ আগতেই ওপৰৰ মহলাৰ পৰা জঁপিয়াই প্ৰাণ দি দিয়ে। কায়ুৰ গৰ্ভত জেনৰ সন্তান আছিল। তাৰ মৃত্যুৰ লগে লগে জেনে তাৰ সন্তান হেৰুৱাই বহুত ভাঙি পৰে আৰু সি একেবাৰে অকলশৰীয়া হৈ যায়। কাহিনীটোত এতিয়া বৰ্তমান দিনৰ দৃশ্য দেখুৱায়, য'ত বৃদ্ধ জেন আৰু কেন একেলগে বহি অতীতৰ কথাবোৰ পাতি আছিল। জেনৰ হাতত তাৰ গোটেই সম্পত্তিৰ কাগজ আছিল, যিবোৰ সি কেনক দিব বিচাৰিছিল, কাৰণ জেনৰ পৰিয়ালত জেনৰ বাহিৰে আন কোনো নাছিল। কেনক এই কাৰণেই দিবলৈ বিচাৰিছিল যাতে কেনৰ সন্তানে এই সম্পত্তি আৰু ব্যৱসায় চম্ভালিব পাৰিব, কিন্তু কেনে সেই সম্পত্তি গ্ৰহণ নকৰে। সেই সময়তে তালৈ কেনৰ নাতিয়েক আহে। কেনৰ সন্তান আমেৰিকাত থাকে আৰু কেনক তালৈ নিবলৈ তাৰ নাতিয়েক আহিছে। কেনে জেনৰ পৰা বিদায় লয় আৰু বছৰত এবাৰ লগ কৰিবলৈ অহাৰ প্ৰতিশ্ৰুতি দি তাৰ পৰা গুচি যায়। এতিয়া কেন আৰু অধিক অকলশৰীয়া হৈ পৰিল। বহি থকা চকীখনতে গোটেই সম্পত্তিৰ কাগজ থৈ জেন সেই ঠাইৰ পৰা আঁতৰি যায় আৰু চিনেমাখনৰ কাহিনীও ইমানতে শেষ হোৱা দেখা যায়। বন্ধুসকল, আজিৰ এই এক্সপ্লেনেশ্যন শুনি যদি আপোনালোকক ভাল লাগিল তেতিয়াহ'লে প্লিজ এটা লাইক মাৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কাহিনীটো শুনি কেনেকুৱা লাগিল তাকে জনাবলৈ এটা কমেণ্ট কৰি দিব আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।